কোনো ফিল্টাৰ নকৰে মই পানী ফিল্টাৰ নকৰিলে কোনো ফিল্টাৰ নকৰে মুখ ধোৱা পা বুলি ৰাতিপুৱা একদম পকৰ ধোৱালৈকে ফিল্টাৰ কৰিব লাগে পানী ঐ কি বকি আছ মই ঘৰৰ কাম নকৰাকেহে আছো তই এনেই কৈছ তই ঘৰৰ কাম তই অকল পানীখিনিয়ে ফিল্টাৰ কৰিছ ভাত শাক বনাইছনে তই কোনোবা দিনা নবনা মই তইহে বনা অকল চোতালখন সাৰিবি আকৌ এফাল থৈয়ে দিবি সেয়া চোতাল খাইছ হ'বলা এফালটো তই সাৰিবি আকৌ কোনে সাৰিব মই ফিল্টাৰ কৰা পানী তই নাখাবি সেইটোৱে কথা তই নিজে নাখাম মই 2-3টা ঢালি থৈছোঁ ফিল্টাৰ কৰি তই 2-3 ঢালি থৈছ মই গা ধুবলৈ ফিল্টাৰ কৰি দিছোঁ সেয়া পানী এতিয়াহে আহিছ ফিল্টাৰ কৰিবলৈ তই মুঠতে সেয়া পানী নিবি মই গা ধুবলৈ থৈছোঁ সেয়া পানী এনেহে তাই কামখন কৰিছে অকল পানীখিনি মাৰিছে আৰু সেইটোৱে কাম ঐ তই যে মোৰ পানী বাল্টিং যে নি পেলাই ঢালিলিগে মই ইমান কষ্ট কৰি এডাল মাংস চাগে অকল মাৰিহে দিছ দি দিছোঁ আকৌ কেলে দিবি তই কেলে নিদিম আকৌ দে 2 বাল্টিং পানী দিছে তাইহে অকল চিন্তা কৰে তাইহে পানী মাৰে আকৌ মই পানী মাৰিব নোৱাৰোঁৱে ৰাতিপুৱা বোলে পালেহে ঐ একদম কাউৰী বাঁহৰ নিচিনাকে কে দুইজনী লাগিব হ'লেই দিনটোলৈ কিমান লাগিবি ঠিকেই নাই অ' ভাইটি নবৌয়ে তেনেকুৱা গম পাইছা নাই নবৌয়ে তেনেকুৱা মই জানো বাৰু মই জানো কোনজনী কেনেকুৱা এজনীও কম নহয় চাওঁ আঁতৰি দিয়া তোমালোকে এতিয়া লাগি থাকা মইতো বাল্টি ল'লো আৰু দেই বাকীখন মোৰ পানী দিম কেলে তোৰ পানী হ'ব দুইজনীয়ে ধুম আকৌ মই আগতীয়াকৈ ধুম তাৰপিছত ধুব লাগে থকা কাৰণে তই ধুবলৈ পাবি খাবলৈও পানী নাই খাবলৈও পানী ফিল্টাৰ কৰিব লাগে তই কৈ ল'বি খাবলৈ পানী এইবোৰ মানে অকণো নিবি মা আহিব এতিয়া ইমান গৰমত আহিব গা ধুবলৈ মই ফিল্টাৰ কৰি দিছোঁ ময়ো ধুব লাগিব মালৈ থৈছোঁ মই পানী তোৰ মাৰেহে আহিব মোৰ মাৰে নাহে নহয় তই মোৰ মা যদি অকল মোৰে মা তোৰ মা নহয় যেনিবা তোৰ লগত মুখ চুপতি মাৰি থাকিবলৈ নাই মই মোৰ হাঁহগালক দানা দিমগৈ তোৰ হাঁহকেইটাক তই দিবি দেই দিবি মোৰকেইটাকো দিবি সেয়া মোৰকেইটা আহিলে হাঁহ কেলে দিম আকৌ তোৰকেইটা গৰু বান্ধিলে মোৰ ভাগৰ সেই মা ঘৰৰ পৰা অনা চুকলিডালহে বান্ধিবলৈ পালে খুলি দিওঁ কেলে বান্ধিলে কি কৈছে মোৰ গৰুজনী তই কি কৈছ তাই মোৰ গৰুজনী নেলো চাপাতি মাৰিব তই মোৰ মা ঘৰৰ পৰা অনা চুকলিডালে কেলে বান্ধিলি তোৰ মাৰ ঘৰ পৰা অনা হওক বাপেৰৰ ঘৰ পৰা অনা হওক তোৰ সেইডালো লাগে পেটিকুটৰ ৰছীডালৰ লিখীয়া অকণমান ঐ পেটিকুটৰ ৰছীয়ে হওক বা যিয়ে ৰছী হওক মোৰ ছাগলী বান্ধিবলৈহে আনি থৈছিলোঁ এইডাল বান্ধিলিনো কেলে কি কৰিবলৈ থৈ দিলি থৈ দিছিলোঁ আকৌ তই কেলে আনিলি নুখুলিবি একদম নুখুলিবি একদম ই এনেকৈ বৰ একেবাৰে এই পেটিকুটৰ ৰছীডাল আনিছে এডাল তেতিয়াহ'লে গৰুজনী মোৰ হয় ৰছীডাল তোৰ দেই কেনেকৈ হ'ব তাই কথা ক'বলৈ আহিছে চা ৰছীডাল তোৰ গৰুজনীহে মোৰ তেতিয়াহ'লে তই মোক ৰছীডাল ঘূৰাই দে মই এতিয়া কিহে বান্ধিম কিহে বান্ধিম মই তোৰ ভাগৰ পেটিকুটৰ ৰছী খুলি ল খুলিহে দিব লৈ যোৱাহে ভাল ব'ল এই সঁচাকৈ কি কৰিবি ৰছী নিদিব গৰু নিদিব কথা ক'বলৈ সেই বাছৰ পৰা নামি পিনি এইকণ আহোঁতে কঁকাল মূৰে ধৰি আহিছে এইজনীবা আছেনে নাই ভিতৰতে সোমাই থাকে নহয় আকৌ শনিখে মা কি হ'ল তই আহিলি তোলে মোৰ ইমান মনত পৰি আছিলে ফোন এটা কৰিবলৈ খবৰ নাই তাই এতিয়া কান্দি দেখুৱাবলৈ আহিছে এতিয়া খবৰ লওঁচোন বোলে ফোন এটা কৰি পিনি সেইবোৰলৈ ধান্দা নাই পয়েটো পালি যে পাহৰিলি আৰু বুঢ়ী হৈ আহিলোঁ যে মাক পাহৰিলি আৰু দুখে ভাগে আহিছোঁ কান্দি দেখুৱাবলৈ আহিছে তাই মা চাহ তাহ খালে খালোঁ দেই কি কৰি আছিলা আমি এই ভিতৰতে কাম লগাই আছিলোঁ ভালনে আপোনালোকৰ কিনো ক'বা আজি ভাল কালি বেয়া আজি আকৌ কালি বেয়া আজি ভাল তেনেকৈ আছোঁ আৰু দিনটো আজি থাকিব নহয় ভাবিছোঁ থাকক এনেও যোৱাইতো নাই থাকিম বুলিয়ে আহিছিলোঁ এতিয়া আকৌ কি বা হয় কেইদিনমান থাকক কেইদিনমান নোৱাৰি মই ঘৰতো আকৌ এজনী বোৱাৰী আছে নহয় নাতিনী এজনীও আছে নহয় নাতিনীজনী কেনেকুৱা আহিবলৈ বিচাৰে পেহী ঘৰলৈ যাওঁ ময়ো পেহী ঘৰলৈ যাওঁ মই নেলাগে মই এদিন থাকি গুচি আহিম এইজনীয়ে কি জীয়েকৰ লিখে কি মুখখন পাইছে কিবা কৈছা নাই কোৱা এই আমাৰজনী ক'লৈ গ'লগৈ বাৰু জানো ভিতৰত কিবা কৰি থাকিবগৈ পাই চাগে শুই থাকিবগৈ পাই চাগে ভিতৰত অকল শোৱা বহা খোৱা ভালেই কৰিছে বেলেগ কাম নাই সেইকাৰণে তাই শকত হৈ গৈছে এই ঘৰত মানে সেই ক্ষীণ আছিলে যে সেইকাৰণে মানুহটোৱে চাগে অকণ সুখ ৰাখিছে আৰু খাইছে শুইছে মা তই আজি থাকিবি নহয় হাঁহ এটা মাৰিবলৈ কৈছোঁ ভাইটি মা বহুত দিন হেৰো আজি এবছৰমান হ'ল নহয় হাঁহ মাংস অকণ খাবলৈ পোৱা নাই কি ভাবিছ হেৰো মই মাৰিবলৈ কৈছোঁ খাবি ৰ হেৰি নহয় কিনো কৈ আছে এইখিনি কি লেকচা পিটিছে ভিতৰত তোৰ হাঁহকেইটা সৰু সৰুহে হৈ আছিলে কি হৈ আছে খাব পৰা হৈ আছে মোৰ হাঁহকেইটাহে ডাঙৰ মোৰ হাঁহো আছে এটা চাব লাগিব মোৰ হাঁহ মাৰিলে মানে আকৌ চাবি আকৌ কেলৈ মাৰিম আকৌ তোৰ হাঁহ মোৰ নিজৰ হাঁহ মাৰিম আকৌ তোৰ হাঁহকেইটা এখনি দেখা নাই অকণমানি খাব পৰা হৈ আছে
মই ভাবিয়ে আছিলোঁ মা আহিলে এটা মাৰিম বুলি। তই কেনেকৈ হাঁহ মাহ চাওঁ নহয়, মই সেইকেইটা ডাঙৰকেইটা মোৰ হাঁহ। কথা ক'ব আহিছে মোৰ হাঁহ এইকেইটা। মই মাৰিবলৈ ক'লোৱে ভাইটিয়ে মাৰিলেই চাগে। কেলে মাৰিব মোৰ হাঁহটো? অঁ দুফালে দুজনী গুচি গ'ল দেখোন মই অকল থাকি গ'লো। মই নেথাকৈ নেকি যাওঁগৈহে। আজি নাযাওঁ, হাঁহৰ মাংসকণ খাইহে যাম। তাইৰ কথা নাই নহয়, মাক আহিলে জীয়েকে হাঁহ চাহ মাৰি খুৱায়েই, তাই খুৱাবই লাগিব মোক। অ' মাৰ অকণমান ডাঙৰ চাহ মাৰিবি, আম লৈ আতো। মই কোলা হাঁহ নাখাওঁ আকৌ দেই। আজি কোনটো মাৰিম বাৰু? ৰণখন আকৌ শেষেই হোৱা নাই নহয়। ৰণত যোন জিকে তাৰে এজনী বধিম আৰু আজি খাম। মাৰিলা নি? মাৰিলা নি? ভাবি আছিলো। ভাবি আছা পটাপট মাৰা আকৌ হাঁহ। নহয় মাৰিম মানে আপুনি ৰণত জিকিলে জিকিলে বগাটো মাৰিবা দেই। বগাটো ন? মোৰ কথা এটা নহয়। কি হ'ল? আপোনাৰ হাঁহকেইটা দেখোন অকমানি কি? তাই এটাকে মাৰি ডাঙৰ এটা। সেইটো কাম মই কৰিব নোৱাৰো নহয়। একো নহয়, তাই নাহোঁতে মাৰা এতিয়া সোনকালে। অ' ভাইটি হাঁহ মাৰিলা নেকি? মাৰিলে ক'ত মাৰিলো? সেইবোৰ মই জীৱ হত্যা নকৰো নহয়। জীৱ হত্যা মহাপাপ। কেলে মাৰিব মোৰ হাঁহটো? নেমাও। অ' তই মোৰ হাঁহ মাৰিবলৈ আহিছিলি তেজ খাতি? কিয় কথা ক'বলৈ নাহিবি? তোৰ হাঁহ মাৰিবলৈ অহা নাই গম পাইছ? জহন জাতি কথা ক'বলৈ নাহিবি তেনেকে তই। মই জহনী জাতি। ঐ তহঁতি দুজনীয়ে দল লাগি থাকিব নালাগে, মই হাঁহ নাখাওঁ। ইহে গৰম পৰিছে। কেলে খাবি আকৌ? ব্ৰইলাৰ। অ' ব্ৰইলাৰকে আনি খোৱা গম পাইছ নে? বুঢ়ী মানুহ যে অকণমান দাঁতকেইটা কোমল মাংস ওলাব আকৌ। মই আজি তই আকৌ বহুত দিন হাঁহ খোৱা নাই, হাঁহ এটাকে খাবি বুলি নাখাওঁ। মই হাঁহ খাই একদম ভৰি হৈ আছে। আৰু যিমানহে গৰম পৰিছে নহয় আপোনাৰ প্ৰেছাৰ উকাব। আকৌ ইয়াতে বৰ দিগদাৰ হ'ব নহয় ন? ব'ল এই ব্ৰইলাৰকে এটা আনিবিগে। ব্ৰইলাৰকে আনগে ভাল মোৰ হাঁহটো বাচিলে। এই বেলেগ হাৰামি আছে, মাকে মোৰ হাঁহ মাৰি খুৱাম বুলি ভাবিছিলে।